এটা বিৰাট ভাগৰ লাগিছে মই মই যে কি ধুনীয়া মামী এজনী পালো কোন তুমি তুমি এটা নহয় কি কংগনা পাইছ কি হ'ল মানে এই গুন্ডাটোৱে মোক কোৱাতে কাপতি ধৰিছে মই তই বুলিয়ে ভাবিছিলো বুজিছ এটা মই কেনেকৈ জানে বুলি সদায়তো তই আৰু মইহে ইয়াত শুওঁ আৰু তোক মই সদায় কাপতি নুশুওঁ হয় মাজনী ই সদায় মোক সাৱটি ধৰিয়ে শুৱে তেন্তে আজি আন ক'ৰবাত শুব দিয়ক মই কিয় এনে শুম এইখন মোৰ আৰু আইতাৰ বিচনা হ'ব দিয়া ইমান ডাঙৰ বিচনা তিনিজনক জুৰিব চাও শুৱা মই মাজত শুম দিয়া চিন্তা কৰিব নালাগে ইমান ডাঙৰ বিচনা নিশ্চয় জুৰিব John? What? John? ইমান বোৰ কাম আছে আইতা আইতা এই পাগলীজনী বিচনাত নাই কোন পাগলী জিনু কলৈ যাব বাহিৰলৈ গৈছে নেকি চাচোন তুমি যে সঁচাকৈ মানে ক'ৰবাত গৈছে এইখন কাৰ হাত দেখিছানে মৰতিজনী জিনু জিনু ক'ত হৈছা ৰাতি এইটোৰ যি পদ্মাচী নাথাকো মই ইয়াত জিনু 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 যাওক দে কলৈ যাব আকৌ উভতি আহিব মা কি হ'ল মা এই জিনুজনী হঠাৎ যাওঁ বুলি কলৈ গ'ল জিনু যাচোন যা হাউতকৈ গাড়ীখন লৈ যা কি যে মানে ধৰচোন যা তয়ো মামা ৰ মই যাম মামা ৰ বল 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 কলৈ গ'ল জিনু মামা ৰখা গৈছে নি এই ৰখা জিনু মা নেপালো নহয় বিচাৰি আমি বাছ ষ্টেণ্ড পৰ্যন্ত পালোগৈ ইমান সোনকালে বাছ ষ্টেণ্ড কেনেকৈ পাবগৈ তাইতো ৰকেট নহয় কি হ'ল আইতা এইজনী এইটোলে চোৱা কেনেকৈ দাঁত চলাইছে কি হ'ল জিনু তুমি টুথপেষ্ট নাপালা নেকি হেঙাৰে কৈছ যে অঞ্জলি তাই হেঙাৰেৰে দাঁত ঘঁহে ৰবা কিয় এই ৰবা মই আনিছো এইডালেৰে ঘঁহা খুব ভাল লাগিব
উঠিছে আৰে জিনুবাৰ মুখখন দেখোন কি হ'ল তেনেই লগালে নেকি বাৰু